বনালোঁ আৰু এইফালে চাওক মোনাত কি আছে এইফালে ভেন্দি বেঙেনা ৰঙালাও এক চিটা লৈ আহিছোঁ ৰঙালাও আৰু স্কোৱাছো আছে এই সৰু সুৰা কেইটামান বজাৰ কৰিছোঁ আহিলোঁ কপিলহঁতৰ ঘৰত আৰু তাত কি ধুনীয়াকৈ বনাইছে ইয়াৰ পৰা ৰংগলী লাইট চাইটবিলাক দেখাই দিয়া ধুনীয়াকৈ লাইট চাইটবিলাক আৰু এই পানী বনকৈ না বহুত ধুনীয়া সজাইছে আমাৰ কপিল ডাঙৰীয়া হেল্ল' গাইজ গুড মৰ্ণিং আৰু স্বাগতম জনাইছোঁ আপোনালোক সকলোকে এটা নতুন দিনলৈ আৰু মোৰ এটা নতুন ভিডিঅ'লৈ তো গাইজ আজি হ'ল দেৱালীৰ পিছৰটো দিন মানে আজিও আমাৰ এইফালে দেৱালী বনায় একচুৱেলি আমাৰ এইফালে নহয় বহুত কিছুমান ঠাইত আজিৰ দিনটোতো পূৰা মানে দেৱালী চেৱালী বনায় পূৰা মানে উলহ মালহেৰে তো যি কি নহওক আজি দিনটোত মানে মই এতিয়া ৰাতিপুৱা হৈছে 9টা বজা নাই 8:45 মান হৈছে 8:45 হৈছে এতিয়া ৰাতিপুৱা আৰু মই এতিয়া যাব ওলাইছোঁ নগাঁও মানে বস্তু এটা আনিব লাগে মানে আমাৰ চিম্বাৰ কাৰণে এটা খোৱা যিটো বস্তু মানে তাক আমি যিটো আহাৰ খুৱাওঁ সেই আহাৰটো মানে আমাৰ ৰহাত মানে এইকেইদিন এভেইলেবল নাই তো সেইবাবে মই মানে নগাঁও যাব লাগিব এতিয়া আৰু বতৰটো চাওক কেনেকুৱা অৱস্থা হৈ আছে কালিৰ পৰা কালিতো একচুৱেলি গাইজ লাইটবিলাক ভালকৈ মানে মানুহবিলাকে জ্বলাবই নোৱাৰিলে বতৰটো ইমান ডাৱৰীয়া আৰু ইমান বৰষুণ পৰিছে কালি আজি বতৰটো ডাৱৰীয়া হয়তো অলপ পাছত আকৌ বৰষুণ দিবও পাৰে তথাপি লাইটবিলাক চাওক ওলমি আছে এনেকৈ আৰু দেৱালীটো পাৰ হ'ল গাইজ কি হৈছে ক'ব নোৱাৰোঁ দুৰ্গা পূজাটো পূৰা বৰষুণ আৰু দেৱালীটো পূৰা বৰষুণ নাজানো কি হৈ আছে তো যিখিনি হওক গাইজ এতিয়া নগাঁও যাব ওলাইছোঁ আৰু চাংলুহে আহিছে চিম্বাৰ কাৰণে মানে তাৰ মানে খোৱা আহাৰ লৈ আহোঁ আৰু মা ঘৰতে থাকিব মই অহাৰ পাছতহে মা একচুৱেলি ডিউটি যাব মাও ডিউটি আছে আজি তো বলক বেছি দেৰি নকওঁ A few moments later. গাইজ নগাঁৱৰ পৰা আহি ডিমৌ পাইছোঁহি নগাঁৱত ভিডিঅ' নবনালোঁ কাৰণ তাত মানে অলপ বৰষুণ পৰি আছিলে মানে অলপ কিনকিনকৈ বৰষুণ দি আছিলে তো সেইকাৰণে তাত ভিডিঅ' নবনালোঁ তাৰপৰা আমাৰ চিম্বাৰ কাৰণে পূৰা ঔষধ পাতি আৰু তাৰ খোৱা বস্তু চব লৈ কৰি আহি আছোঁ এতিয়া ডিমৌ পাইছোঁহি আৰু বতৰটো এতিয়াহে অলপ ভাল হৈছে গাইজ এজাক ৰ'দ ওলাইছে অলপমান এজাক ৰ'দ ওলাইছে ৰাস্তাটোত অলপ ৰ'দ হৈছে কাৰণ যোৱাকালি পৰাটো পূৰা বৰষুণে দি আছে গম পাইছে এতিয়া অলপ ৰ'দ ওলাইছে এতিয়া গৈ থাকোঁ বলক বেছি দেৰি নকওঁ কাৰণ চুকা কাকো খোৱা বস্তু দিবও লাগিব তাক টাইম মতে খোৱা বোৱা দি থাকিব লাগিব না বলক গাইজ ঠিক আছে লগ পাই আছোঁ একে ঘৰতে গৈ গাইজ এতিয়া আপোনাৰ দুপৰীয়া বাজিছে আপোনাৰ 2টা বাজিছে আৰু নগাঁৱৰ পৰা একচুৱেলি অথনি আহি পালোঁ কিন্তু অহাৰ পাছত আৰু ভিডিঅ' বনোৱা নাছিলোঁ কাৰণ ঘৰতে এই এটা মানে সৰু কাম আছিলে তো সেই কামবিলাক কৰি ল'লোঁ কাম চাম কৰি এতিয়া ধুনীয়াকৈ ফ্ৰেছ হৈ ধুনীয়াকৈ পূৰা গা চা ধুই আহিছোঁ আৰু এতিয়া বোলো ভাত কেইটামান খাওঁ আৰু এইফালে চাওক আজি কি আছে ভাত বাঢ়ি লৈছোঁ প্ৰথমতে আজি এইফালে বনাইছে ফুলকবি আৰু আলুৰ কিবা এটা তৰকাৰী দালি আছে ভাত আছে এইফালে অকণমান আচাৰ লৈ লৈছোঁ জলকীয়া আচাৰ এইফালে সৰু সৰু মাছ লৈছিলে আজি চাওক গাইজ মায়ে তো সৰু মাছ পূৰা ধুনীয়াকৈ ফ্ৰাই কৰি ভাজি থৈ দিছে আৰু গাইজ বতৰটো আমাৰ ফালে ইমান বেয়া হৈছে একচুৱেলি যোৱাকালিতো গোটেই দিনটোৱে বৰষুণ দি থাকিলে তো আজিও অলপ ডাৱৰীয়া হৈ আছে আজি অকণমান অথনি দিছিলে কিন্তু ইমান দিয়া নাই কিন্তু তথাপি বতৰটো বহুত ডাৱৰীয়া হৈ আছে আপোনালোকে চাওক এইফালে আমি বতৰটো এপাক মই দেখাই দিছোঁ বাহিৰৰ পৰিৱেশটো চাওক বতৰটো মানে ইমান ফৰকাল নহয় বতৰটো আৰু লাইট চাইটবিলাক কালি অলপমানহে লগালোঁ এয়া যে দেখিছে ওলমাই থৈ দিয়া এইবিলাক লাইট চাইটবিলাক অলপমানহে লগাব পাৰিলোঁ কালি মানে অলপ সময়ৰ কাৰণেহে লগাব পাৰিলোঁ তাৰপিছত বৰষুণ পৰি আছিল আৰু লাইনটো বহুত সময় নাছিলে তথাপি অলপমান জ্বলালোঁ আৰু নিয়মটো কৰি আৰু চাকি দিয়া নহ'ল ভালকৈ কাৰণ বৰষুণে পৰি আছে চাকি ক'ত দিম আৰু তো যি কি নহওক আজিও বতৰটো বহুতেই ঠাণ্ডা আজি কি হয় নাজানো পাছলৈ এতিয়ালৈকে বাৰু বৰষুণ দিয়া নাই কিন্তু পাছলৈ কি হয় নাজানো আৰু এইফালে আমাৰ মা শুই আছে এইফালে আমাৰ মা এইফালে শুই আছে আৰু এটা সেইটো চাওক সেইটো উঠিছে
সি সাৰ পাই গ'ল তো বলক গাইজ ইও মোৰ লগতে ওলাই আহিলে তো চাগে এইফালে বহুত আন্ধাৰ হৈ আছে একচুৱেলি লাইনো গ'লগৈ হ'ল অঁ ইয়াত লাইনো গুচি গৈছিলে তো ইনভাৰ্টাৰ দিছোঁ এইটো তো যি কি নহওক গাইজ এতিয়া দুপৰীয়াৰ পৰা ভাতটো খাই লওঁ আৰু ভাত চাত খাই ধুনীয়াকৈ আকৌ লগ পাম তো গাইজ ইভিনিং টাইম হৈছে পূৰা 5টা বাজি গ'ল মানে অলপমান টাইম আছে 5টা বাজি গ'ল আৰু 5-10 মিনিটমান আছে আৰু বতৰটো কিন্তু এনেকুৱা হৈছে আপোনালোকক কি ক'ম গাইজ এয়া চাওক বৰষুণ পৰিয়ে আছে এতিয়াও মানে অথনি নাছিলে এতিয়া অলপ আগতে আকৌ বৰষুণ দিছে একদম বহুতেই মানে ভয়ানক মানে হৈ গৈছে বতৰটো দুৰ্গা পূজাৰ সময়তো সেই একেই চিটুৱেশ্যন আৰু এই দেৱালীৰ সময়তো সেই একেই চিটুৱেশ্যন মানে বহুত কিবা কিবি লাগিছে মানে বতৰটো খালি পৰিয়ে আছে একদম বতৰটো পূৰা সেমেকা কৰি দিলে মায়ে কৈ আছিলে বজাৰ আনিব যাব লাগে তো তাৰ বাবেও ৰেডি হৈ ওলাইছিলোঁ কিন্তু যি দেখিছোঁ বৰষুণ বৰষুণটো বহুত দি আছে নহয় বৰষুণটো কমিলে যাওঁ নেকি অলপমান নে ছাতি লৈ যাওঁ বৰষুণ পৰিছে তথাপিও চাওঁ কিবা এটা কৰি পেলাই যদি যাব পাৰোঁ যাওঁ খোজকাঢ়িয়ে যাওঁ নেকি ছাতিটো লৈয়ে যাওঁ আৰু ইমান বৰষুণ পৰিছে মানে কি ক'ব আৰু দেৱালী লাইট চাইটটো মানে যোৱাকালি অলপমানহে লগালোঁ আজি ভাবিছিলোঁ বৰষুণ নপৰিব ধুনীয়াকৈ লগাম ভাল লাগিব তথাপিও লগাব লাগিব কেইটামান আৰু এইফালে আমাৰ চিম্বা তাৰ খানা খালে চিম্বা ঐতো চাওঁ খানা খালা চিম্বাই একদম পুৰা তাৰ দানা চানা খাই ৰেডি হৈ গৈছে তো গাইজ ঠিক আছে দিয়ক 2,000 years later. তো গাইজ বজাৰৰ পৰা আহি পাই গ'লোঁ আৰু বজাৰ বহুত ভিৰ সেইকাৰণে একো ভিডিঅ' চিডিঅ' নবনালোঁ আৰু এইফালে চাওক মোনাত কি কি আছে এইফালে ভেন্দি বেঙেনা ৰঙালাও 1 চিটা লৈ আহিছোঁ ৰঙালাও আৰু স্কোৱাছো আছে এই সৰু সুৰা কেইটামান বজাৰ কৰিছোঁ কাৰণ ঘৰত বেছি মানুহ নাই মা আৰু ময়ে খোৱা মানুহ তো মায়ে ক'লে বজাৰ কেইটামান কৰি যাম সেইকাৰণে বজাৰ চজাৰ অলপ কৰি দিছোঁ মা এইটো ক'ত থওঁ ইয়াতে থৈ দিওঁ হে ওপৰতে থৈছোঁ বাপৰে ইয়াৰ উৎপাতটো দেখিছেনে কি হৈছে তোৰ কি হৈছে পিতা চাবি খুন্দা মাৰিবি আকৌ বেলেগত তাক কি হৈছে জানো মোক দেখা পাই পেলাই কিবা ফূৰ্তিয়ে লাগিছে নে কিয়ে লাগিছে এই ইমান উৎপাত দি আছে চিম্বা এই চাওক কেনেকৈ দৌৰি আছে চাওক কোনফালে গুচি যায়গৈ আৰু লাইনটোও নাই সেইকাৰণে লাইটকেইটা জ্বলাব পৰা নাই লাইটৰ কানেকশ্যনকেইটা মানে লাইনৰ লগতে কৰি দিছোঁ ইনভাৰ্টাৰ লগাব পৰা নাই লাইনটো অহা হ'লে লাইটকেইটা লগালোঁ হয় কিন্তু এতিয়া লাইনে নাই আৰু ইয়াত এইটো চাওক কি বেটু কি লাগে নখকেইটা ইমান চোকা নখকেইটা ইমান চোকা তাৰ ঘপককৈ গাত লাগি যায় এতিয়া এই জোতাযোৰ ধৰিব নহ'লে কিবা এটা কৰিব কৰিব কি তাৰনো আৰু কি কাম আছে একো নাই দিয়ক গাইজ দেৱালী এনেকৈ বৰষুণৰ মাজতে পাৰ হ'ল যোৱাকালিও গ'ল আজিও তেনেকুৱাই বৰষুণৰ মাজতে পাৰ হ'ল তো এতিয়া অলপমান ওলাই যাম লগৰ দুই এটা আহিব তেওঁলোকৰ লগতে অলপ ওলাই যাম কাৰণ বৰষুণটো এতিয়া কমিছে মানে অলপমান বৰষুণটো কমিছে যদিও বতৰটো একদম সেমেকা আৰু বহুত ঠাণ্ডা পৰিছে মানে মিছা নকওঁ একচুৱেলি ঠাণ্ডা নমাইছে আৰু বৰষুণটোৱে তো যি কি নহওক লগ পাম অলপ পাছত আৰু লাইনটো আহিছে গাইজ ৰখক মই লাইটৰ কানেকশ্যনটো দিওঁ কেনেকুৱা লাগিছে ক'ব আপোনালোকে চাওক গাইজ এনেকৈ লাইটবিলাক অলপমান লগাই দিছোঁ আৰু সেনেকৈ অলপমান সজাবলৈ চেষ্টা কৰিছোঁ ঘৰটো দেৱালী বুলি কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু এইফালে আমাৰ দাদাহঁতৰো ঘৰ আছে তেওঁলোকৰ লাইটখিনি জ্বলোৱা নাই এতিয়ালৈকে জ্বলাব নিশ্চয় অলপ পিছত তো সেনেকৈ অলপমান সজাব চেষ্টা কৰিছোঁ আৰু ঘৰটো দেৱালী উপলক্ষে
গাইজ আহিছিলোঁ আমি মানে মই আহিছিলোঁ আমাৰ মুনুহঁতৰ ঘৰলৈ এইফালে আছে আমাৰ মুনু আৰু তাহাঁতৰ ঘৰটো চাওক কি ধুনীয়াকৈ সজাইছে তাহাঁতৰ ঘৰটো মানে ৰাস্তাত ৰখি আছোঁ তাহাঁতৰ ঘৰ চাওক কি ধুনীয়াকৈ একদম পূৰা লাইট চাইট লগাই সজাই দিছে এইখিনি একো নাই তুমি নিজে সজাইছানে নে বেলেগে আহি সজাইছে হা নিজে পৰহিয়ে সজালো নিজে লগাই ল'ৰা ডেঞ্জাৰ না আৰু লগৰ আৰু এটা ভাইটি আহি আছে মানে ভাইটিয়ে হয় সি মোতকৈ সৰু বাৰু সিও আহি আছে তাৰপিছত অলপ মানে গোটেইকেইটা মিলি অলপ ফূৰ্তি ফাৰ্তা কৰিম আৰু ইহঁতৰ ঘৰতে আহিলোঁ চাহ তাহ খালোঁ ধুনীয়াকৈ চাহ তাহ খাই কৰিলোঁ এতিয়া অলপমান ওলাই যাম আৰু লগৰ এটা আহিব তো ঠিকে আছে দিয়ক চাই থাকক এনেকৈ বা বম চম ভৰাই থৈ দিছে হেপী দেৱালী লাইট চাইটবিলাক দেখা দিয়া তুমি কিবা এষাৰ কৈ দিয়া কিবা এখন মানে কপিলহঁতৰ ঘৰলৈ আহিলোঁ ভাল লাগিলে বহুত লাইট চাইটবিলাক দেখালোঁ ভাল লাগিলে থেংক ইউ এণ্ড টু ইউ আৰু কপিলক সৰু পালে নিচিনা বম কিনিছে বমখিনি দেখাই সৰু ল'ৰা ছোৱালীৰ নিচিনা সি ইমান সোপা বম কিনিছে এইটো কমেই আৰু ফুটাই আছে কাঠ পাৰি লৈছে ইয়াত কাঠ পাৰি লৈছে গাইছ বৰষুণৰ কাৰণে গাইজ ঘৰ আহি পাই গ'লোঁ অলপমান ওলাই গৈছিলোঁ দেৱালী বুলি আৰু এইফালে চাওক এইটো আমাৰ ঘৰটো এনেকৈ সজাইছোঁ আৰু অলপমান দেৱালী উপলক্ষে আৰু এইফালে আমাৰ এই দাদাহঁতৰ ঘৰ এওঁলোকৰ ঘৰটো বহুত ধুনীয়াকৈ সজাইছে আৰু এইফালেও আছে মানুহৰ ঘৰ এইফালে হয়তো গছকেইজোপাৰ কাৰণে ধৰিব পৰা নাই তো এয়াই আছিলে দেৱালী বুলি এটা সৰুকৈ ভিডিঅ' বনালোঁ আপোনালোকৰ বাবে হয়তো আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু ঘৰ আহি সোমাই গ'লোঁ আৰু মোক আদৰিবলৈ ৰখি আছে আমাৰ এই চিম্বা কি চাই আছে সিহে জানে সি মোক আদৰিবলৈ ৰখি আছিলে তো চিম্বা চিম্বা কি চাই আছ বেটা এই ওপৰত জীয়া এটা উৰি আছে সেইটো চাই আছে তাক মানে সেইটো লাগিছে তো ঠিকে আছে দিয়ক গাইজ আজিলৈ ইমানেই বাৰু দেৱালী উপলক্ষে এটা সৰুকৈ ভিডিঅ' বনাইছিলোঁ আৰু গমটোত পাইছে দেৱালীটো মানে বৰষুণে বহুত সেমেকা কৰি দিলে তো যি কি নহওক আজিৰ বাবে ইমানে লগ পাম আকৌ বেলেগ এটা ভিডিঅ'ৰ সৈতে আৰু গাইজ আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পাব আৰু গাইজ প্লিজ আপোনালোকে মোক ছাপোৰ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এনেদৰে মন দি থাকিব যাতে মই আৰু আগুৱাই গৈ থাকোঁ তো আজিলৈ মানে লগ পাম আকৌ বেলেগ এটা ভিডিঅ'ত ধন্যবাদ